বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছে? ব্ৰজাৱলী ভাষাত। নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱে। নৰনাৰায়ণৰ আন এটা নাম কি? মল্লদেৱ। ব্ৰহ্মপুত্ৰ নদীখনক বাংলাদেশত কি নামেৰে জনা যায়? যমুনা নামেৰে জনা যায়। যিয়ে হওক এইবাৰ যিমান কষ্ট কৰিব লাগে মই কৰিম, যি কৰিব লাগে কৰিম, যি পঢ়িব লাগে মই পঢ়িম, চব পঢ়ি শুনি হ'লেও আজি এইবাৰ মই এই পৰীক্ষাটোত পাছ কৰিমেই। নহ'ব এনেকৈ মই পাছ কৰিবই লাগিব। ৰাতিপুৱা সোনকালে উঠি মই প্ৰেক্টিছো কৰিম। লাগিলে মই যিমানেই কষ্ট হওক 2 বেলা প্ৰেক্টিছ কৰিম। মই মুঠতে এইবাৰ চাকৰিটো পাবই লাগিব। মই ল'বই লাগিব। ভালকৈ পঢ়ি শুনি মই চাকৰিটো ল'বই লাগিব। হেৰা শুনিছানে? এইবাৰ কিন্তু ফুটুকীক বিয়া দিব লাগিব দেই। তাইৰ বিয়াৰ বয়সো পাৰ হৈ গৈছে। হৌৰা, তাইৰ দেখোন এতিয়া বিয়াত বহাৰ মনেই নাই। তাই বোলে চাকৰি এটা পোৱাৰ পিছতহে বিয়াত বহিব। হৌৰা, কৈ দিবা তাইক। তাইৰ মতেই চব নহ'ব নহয়। তাইৰ বিয়াৰ বয়সো পাৰ হৈ গৈছে। মই কি কৈছোঁ বুজি পাইছা নহয় তুমি? তাইক কৈ দিবা তাইৰ আৰু এতিয়া চাকৰিৰ পিছত দৌৰি থকাৰ বয়স নাই। হ'ব দিয়া, তুমি খং নকৰিবা। মই তাইক বুজাই ক'ম। কৈ দিবা তুমি। এয়াই মোৰ শেষ কথা। মা, দেউতা, এইবাৰ আকৌ অসম পুলিচৰ চাকৰি ওলাইছে। মই চাকৰি পৰীক্ষাটো দিম বুলি প্ৰস্তুতি চলাইছোঁ। নাই তই আৰু এই চাকৰি বাকৰিৰ পিছত লাগি থাকিব নালাগে, বুজিছনে? তই 2-3বাৰকৈ অসম পুলিচৰ চাকৰিত ফেইল কৰিছ। তই ক'ত পাছ কৰিব পাৰিবি আৰু হা? তই আৰু এইবোৰ প্ৰস্তুতি চলাব নালাগে। এইবাৰ তোক বিয়া দি দিম ৰহ। মা, তুমি দেউতাক বুজোৱাচোন। ফুটুকী, দেউতাই তোমাৰ ভালৰ কাৰণেই ভাবিছে। মা, তুমিও নাই। ফুটুকী, তই এবাৰ ভালকৈ পঢ়িবই লাগিব। নাই, দেউতা মায়ে যিয়ে কওক, মই অসম পুলিচৰ কাৰণে ভালকৈ প্ৰস্তুতি চলাম। ভালকৈ পঢ়িম আৰু মই অসম পুলিচৰ চাকৰি এবাৰ ল'মেই। যিয়ে কওক, দেউতাই মাৰিলেও মাৰক, পিটিলেও পিটক, মই পৰীক্ষাটো দিমেই, ভালকৈ পঢ়িম। মই এতিয়া পঢ়োঁ। এইবোৰ কথাত মন দি মোৰ লাভ নাই। মই এতিয়া পঢ়া শুনাত সময় নষ্ট কৰিব নোৱাৰোঁ। মই পঢ়াই ভাল এতিয়া ইণ্ডিয়ান জিকে প্ৰশ্ন কেইটামান ভালকৈ মনোযোগ দি পঢ়োঁ। ইণ্ডিয়ান জিকে, অসম জিকে এইবোৰৰ প্ৰশ্ন বহুত আহে অসম পুলিচত। আৰু ৰাতিকৈ অংক কেইটামানো কৰিব লাগিব। আৰু অসমৰ মানচিত্ৰখন আৰু ভাৰতৰ মানচিত্ৰখন ভালকৈ চাওঁ। ফুটুকী, কি কৰি আছা মাজনী? ককা, মই অসম পুলিচৰ চাকৰিৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ। ভাল ফুটুকী, খুব ভাল কাম কৰিছা। ভালকৈ পঢ়া তুমি। হ'ব ককা, মই ভালকৈ পঢ়িম। ঐ ফুটুকী মুটুকী বান্দৰী, কি কৰি আছ? দেখা নাই, বিহু নাচি আছোঁ মই। খংডাল চাচোন তাইৰ। কথা সুধিবই নোৱাৰি। ধেমালিহে কৰিছোঁ। যাচোন যা ইয়াৰ পৰা। মোৰ ধেমালি কৰা মুড নাই এতিয়া। মই পঢ়িব লাগে। বহুত আছে মোৰ পঢ়িবলৈ। তই যা ইয়াৰ পৰা। বান্দৰীজনী, পঢ়। ঐ, তইনো বায়েৰজনীক কিয় লগাই আছ? তাই পঢ়িছে, পঢ়িবলৈ দেচোন শান্তিৰে। আহি লৈ লগালি আৰু ছোৱালীজনীক। ককা, ফুটুকী নাম চুনকে ফুল চামজা হে কা। ফুটুকী ফায়াৰ হে ফায়াৰ। নন্দন, তই যাচোন ইয়াৰ পৰা। মোক শান্তিৰে পঢ়িবলৈ দে। পঢ় দে ফুটুকী ফায়াৰ। ককা, বা কিন্তু আজি সঁচাকে ফায়াৰ হৈ আছে দেই। ফুটুকী, আহাচোন পাচলি কেইটা কাটি দিয়াহি মোক। ভাজিখন বনাব লাগে মই। মা, অলপ পিছত গৈ আছোঁ ৰ'বা। ফুটুকী, অলপ পিছত নহয়, তুমি এতিয়াই আহাচোন। তুমি দেখিছানে নাই, ৰাতিপুৱাৰে পৰা মই অকলে কামবোৰ কৰি আছোঁ। ব'লা ফুটুকী, তুমি এতিয়া পাচলি কেইটাও কাটি দিবা আৰু কাঁহী বাচন কেইটাও ধুই দিবা মোক। মা, মই পঢ়ি আছিলোঁ। অলপ পিছত তোমাক চব কাম কৰি দিম দিয়া। মা, জানা যোৱাকালি ফুটুকী বায়ে ৰাতিপুৱা দৌৰিবলৈ গৈ বেং পৰা দি পৰিলে। চুপ, তাই চুপ থাক। মনে থাক, একদম কথা নকবি। ফুটুকী, ব'লা কাম কেইটা কৰি দিয়াগে মোক। মা, মই আৰু অলপ টাইম পঢ়ি লওঁ দিয়া। পঢ়া হ'লে মই তোমাক চব কাম কৰি দিম। বোৱাৰী, হ'বচোন দিয়া। ছোৱালীজনীয়ে অলপ টাইম পঢ়োঁ বুলি কৈছে, পঢ়ক।
তাই পঢ়ি হ'লে তোমাক চব কাম কৰি দিব। এতিয়া তুমি লাহে লাহে যিকেইটা পাৰা কৰি থাকাগে, যোৱা। হ'ব দেউতা। ককা তুমি বহা, মই যাওঁ কিবা এটা খাই লওঁগে, বৰ ভোক লাগিছে। যা বোপাই যা। ককা, অঁ কোৱা ফুটুকী। থেংক ইউ ককা, থেংক ইউ ছ' মাছ। ককা, তুমি মোক বুজি পোৱা। তুমি মোৰ পঢ়া শুনাৰ কাৰণে টাইম উলিয়াবলৈ মাক বুজালাত। মোৰ পঢ়াৰ ক্ষেত্ৰত তুমি মোক বহুত ছাপোৰ্ট কৰিছা ককা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। ফুটুকী, মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। মই যি পাৰোঁ মোৰ ফালৰ পৰা সকলোবোৰ সহায় কৰি যাম। তুমি খালি ভালকৈ পঢ়া, পৰীক্ষাটোত পাছ কৰা, যাতে মই ক'ব পাৰোঁ মোৰ নাতিজনী অসম পুলিচত চাকৰি কৰে বুলি। ককা, তোমাক অশেষ ধন্যবাদ। ককা, মই তোমাক কথা দিছোঁ, এইবাৰ মই বহুত কষ্টকৈ পঢ়ি হ'লেও মই অসম পুলিচৰ চাকৰিটো ল'মেই। ওচৰ চুবুৰীয়াই মোক বহুত কথা শুনায়। চুবুৰীয়া মানুহবোৰেও কয় মই বোলে পঢ়োঁ, পৰীক্ষা এটাতো পাছ কৰিব নোৱাৰিলোঁ। মোক ঘৰত ৰখাতকৈ বিয়া দি দিয়াই ভাল বুলি মাহঁতক উচতাই থাকে ওচৰ চুবুৰীয়া মানুহবোৰে। মোৰ বৰ দুখ লাগে জানা ককা। তুমি দুখ নকৰিবা ফুটুকী, এইবাৰ তুমি ভালকৈ পঢ়ি চাকৰিটো লৈ দেখাই দিয়া সকলোবোৰ মানুহকে। অঁ ককা, এইবাৰ মই ভালকৈ পঢ়িম আৰু পৰীক্ষাত পাছ কৰি চাকৰি ল'ম। অঁ ফুটুকী, এইবাৰ তুমি ভালকৈ পঢ়া, মোৰ আশীৰ্বাদ তোমাৰ লগত আছে। ককা, মই এতিয়া পঢ়িবলৈ যাওঁ হা, তুমি বহা। মই বহিছোঁ, তুমি ভালকৈ পঢ়া, যোৱা। হ'ব ককা।